Hello everyone, welcome back to my channel. আৰু আজি মই লৈ আহিছোঁ এটা মেকআপ টিউটৰিয়েল ভিডিঅ' আৰু আজি এটা মডাৰ্ণ ৰিসেপশন লুক ক্ৰিয়েট কৰিম, সো ভিডিঅ'টো শেষলৈ চাই থাকক। সো ফাৰ্ষ্ট মই লগাম ময়শ্চাৰাইজাৰ আৰু ময়শ্চাৰাইজাৰৰ কাৰণে মই লৈছোঁ লেকমি পিচ মিল্ক আৰু এতিয়া মই ভালদৰে এপ্লাই কৰি যাম। যদি স্কিনটো অইলি হয় তেতিয়া ময়শ্চাৰাইজাৰটো অকণমান কমকৈ লগাব লাগে। তেখেতৰ যেহেতু স্কিনটো ড্ৰাই, সো মই অকণমান বেছিকৈ লগাই লৈছোঁ। আৰু এতিয়া মই লগাম প্ৰাইমাৰ আৰু প্ৰাইমাৰৰ কাৰণে লৈছোঁ PSCৰ অইল প্ৰাইমাৰ আৰু প্ৰাইমাৰখিনি এতিয়া ভালদৰে লগাই ল'ম যাতে স্কিনত কোনো ধৰণৰ ড্ৰাইনেছ নাথাকে, সো ভালদৰে লগাই লৈছোঁ। আৰু কনচিলাৰৰ কাৰণে লৈছোঁ PSCৰ কনচিলাৰ পেলেটৰ পৰা লৈছোঁ ইয়াত অৰেঞ্জ কালাৰ কাৰেক্টৰ আৰু মুখৰ যিবিলাক ডাৰ্ক এৰিয়া মই তাত ভালদৰে এপ্লাই কৰি দিম। এটা ব্লেণ্ডাৰ লৈছোঁ আৰু ব্লেণ্ডাৰটোৰ জৰিয়তে ভালদৰে ব্লেণ্ড কৰি ল'ম। আৰু বেছৰ কাৰণে মই ইউজ কৰিম PSCৰ কনচিলাৰ আৰু এটা ফ্লেট ব্ৰাছ আৰু ব্ৰাছটোৰে ভালদৰে লগাই যাম। গোটেই ফেচত লগাই লোৱাৰ পিছত এগেইন মই ব্লেণ্ডাৰটোৰে ভালদৰে সেইখিনি ব্লেণ্ড কৰি ল'ম। আৰু এতিয়া লগাম ফাউণ্ডেশ্যন আৰু ফাউণ্ডেশ্যনৰ কাৰণে লৈছোঁ মেবলিনৰ ছুপাৰ ষ্টে ফুল কভাৰেজ ফাউণ্ডেশ্যন আৰু এইখিনি এতিয়া ভালদৰে লগাই যাম। আৰু এতিয়া ফাউণ্ডেশ্যনখিনি ব্লেণ্ড কৰি ল'ম। আৰু এতিয়া এইটো ছাইডতো মই ফাউণ্ডেশ্যনখিনি লগাই ল'ম। আৰু এগেইন এইখিনিও ব্লেণ্ড কৰি ল'ম ভালদৰে। ফাউণ্ডেশ্যনখিনি আমি যিমান ভালদৰে ব্লেণ্ড কৰি ল'ম আচলতে মেকআপটো সিমান লং লাষ্টিং হয়, সো ভালদৰে ব্লেণ্ড কৰি লৈছোঁ। আৰু নেক এৰিয়াটো ভালদৰে ফাউণ্ডেশ্যন লগাই ল'ম। আৰু এতিয়া ফাউণ্ডেশ্যন হাইলাইট কৰিবৰ কাৰণে লৈছোঁ PSCৰ কনচিলাৰ আৰু এতিয়া এইখিনি ভালদৰে ব্লেণ্ড কৰি ল'ম। আৰু এইখিনি ছেট কৰি ল'বৰ কাৰণে মই ইয়াত লৈছোঁ PSCৰ কম্পেক্ট। এটা ব্ৰাছৰ জৰিয়তে মই এইখিনি ভালদৰে ছেট কৰি ল'ম। যিহেতু গৰমৰ দিন, সো আমি কম্পেক্টটো অকণমান বেছিকৈ লগাই ভালদৰে মেকআপটো ছেট কৰি ল'ব লাগে। আৰু কণ্ট'ৰিঙৰ কাৰণে মই লৈছোঁ PSCৰ কণ্ট'ৰিং পেলেট। আৰু প্ৰথমতে মই কৰিম নাকটো কণ্ট'ৰ, সো লাহে লাহে মই নাকটো কণ্ট'ৰ কৰিম যাতে একেবাৰে বেছিকৈ প্ৰডাক্টটো লাগি নাযায়, সো ভালদৰে লাহে লাহে কৰি লৈছোঁ। আৰু এতিয়া ডাঙৰ এটা ব্ৰাছ লৈছোঁ আৰু ব্ৰাছটোৰে ভালদৰে আমি ফেচটো কণ্ট'ৰ কৰিম। আৰু এতিয়া কৰিম ব্লাছ আৰু ব্লাছাৰ লৈছোঁ মই ইয়াত PSCৰ ব্লাছাৰ আৰু কম পৰিমাণত লৈ পেলাই ব্লাছটো কৰিব লাগে যাতে একেবাৰে বেছি এমাউণ্ট পৰি নাযায়, সো কৰি লৈছোঁ। এগেইন PSCৰ কনচিলাৰটো লৈছোঁ আৰু কনচিলাৰটোৰে যিহেতু আগতে আমি আইলিডটো কৰা নাছিলোঁ একো, সো এতিয়া আইলিডটো আমি ভালদৰে কনচিল কৰি ল'ম।
আৰু সৰু স্পঞ্জ এটা লৈছোঁ আৰু এইখিনি ভালদৰে ব্লেণ্ড কৰি লৈছোঁ। তাৰ পাছত লৈছোঁ কম্পেক্ট, PSAৰ কম্পেক্টটো, আৰু কম্পেক্টটোৰে ভালদৰে এতিয়া ছেট কৰি ল'ম। আৰু এতিয়া আমি কৰিম আইব্ৰ'টো, যিহেতু আমি প্ৰথমতে আইব্ৰ'টো কৰি লোৱা নাছিলোঁ, চ' আইব্ৰ'টো কৰিম। আৰু ইয়াত মই আইব্ৰ'ৰ কাৰণে ব্যৱহাৰ কৰিছোঁ PSAৰ আইব্ৰ' পেলেট। আৰু এতিয়া আইব্ৰ'টো ভালদৰে কৰি ল'ম। আৰু এতিয়া লৈছোঁ PSAৰ আইশ্বেড' পেলেট, আৰু ইয়াৰ পৰা মই লাইট গল্ডেন কালাৰ এটা লৈছোঁ আৰু লৈ পেলাই হাইলাইট পৰ্চনটো আমি হাইলাইট কৰিম। আৰু এতিয়া লৈছোঁ ৰেভলিউশ্যনৰ এটা আইশ্বেড' পেলেট, আৰু ইয়াৰ পৰা মই এটা লাইট কালাৰ লৈছোঁ, আৰু লাইট কালাৰটো লৈ পেলাই মই ক্ৰিজ লাইনৰ ওপৰত এপ্লাই কৰিম। বেছি ডাৰ্ক কালাৰ লোৱা নাই, যিহেতু মই এটা চিম্পল নিউড আইশ্বেড' কৰিম, চ' লাইট কালাৰ এটা লৈছোঁ আৰু ভালদৰে ব্লেণ্ড কৰি লৈছোঁ দুটা চকুতে। আৰু একেখন পেলেটৰ পৰা মই দুটা ডাৰ্ক কালাৰ লৈছোঁ আৰু মিক্স কৰিছোঁ, আৰু এতিয়া ক্ৰিজ লাইনত ভালদৰে এপ্লাই কৰি যাম। দুটা চকুতে ভালদৰে এপ্লাই কৰাৰ পিছত এতিয়া মই আকৌ ৰেভলিউশ্যনৰ এটা পেলেট লৈ অকণমান ডাৰ্ক কালাৰ এটা লৈছোঁ, আৰু ডাৰ্ক কালাৰটো লৈ পেলাই মই ক্ৰিজ লাইনত মই অকণমান ডাৰ্ক কৰিবৰ কাৰণে ভালদৰে এপ্লাই কৰি ল'ম ডাৰ্ক কালাৰটো, যাতে কোনো ধৰণৰ হাৰ্ছ লাইন নাথাকে। এতিয়া মই PSAৰ শ্বিমাৰ পেলেটটোৰ পৰা লাইট পিচ টাইপৰ এটা কালাৰ লৈছোঁ, আৰু ক্ৰিজ লাইনৰ তলত আইলিডত মই এপ্লাই কৰিম। হাতেৰে ইউজ কৰিছোঁ মই, আপোনালোকে বিচাৰিলে ইয়াত ব্ৰাছো ইউজ কৰিব পাৰিব, বাট হাতেৰে ইউজ কৰিলে অকণমান কালাৰটো বেছিকৈ আহে, চ' মই ইয়াত হাতেৰে ইউজ কৰিছোঁ। এতিয়া মই এগেইন ডাৰ্ক কালাৰটো লৈছোঁ, আৰু ডাৰ্ক কালাৰটোৰে মই এতিয়া এইখিনি ব্লেণ্ড কৰি ল'ম, যাতে কোনো ধৰণৰ লাইন বনি নাথাকে। দুটা চকুতে ভালদৰে ব্লেণ্ড কৰি লৈছোঁ। আৰু এতিয়া ক্ৰিজ লাইনত ইউজ কৰা কালাৰ দুটা লৈ মই চকুৰ তলত লগাই ল'ম। এতিয়া লগাম লাইনাৰ, আৰু লাইনাৰৰ কাৰণে লৈছোঁ মেবলিনৰ আইলাইনাৰ, আৰু লাইনাৰটো মই পাতলকৈ লগাম, যিহেতু আই মেকআপটো বহুত বেছি হেভিকৈ নাই কৰা। এতিয়া চকুৰ তলত কাজল লগাই লৈছোঁ। কাজল মই ইয়াত ব্যৱহাৰ কৰিছোঁ লেকমিৰ। এতিয়া PSAৰ হাইলাইটাৰটোৰ পৰা মই অকণমান হাইলাইটাৰ লৈ ইনাৰ কৰ্নাৰটো হাইলাইট কৰিম। এতিয়া লগাম আইলেছৰ গ্লুটো লগাই লৈ এতিয়া ভালদৰে চকুত আইলেছটো লগাই লৈছোঁ। এতিয়া এইখিনি শুকাবলৈ দিম। এগেইন PSAৰ হাইলাইটাৰ লৈছোঁ, আৰু এতিয়া দুখন গালতে মই হাইলাইট কৰিম।
আৰু এতিয়া এপ্লাই কৰিম মাস্কাৰা লৈছোঁ ইয়াত লোটাছৰ মাস্কাৰা আৰু মাস্কাৰাটো ভালদৰে এপ্লাই কৰি যাম দুটা চকুতে যাতে ভলিউমটো আৰু বেছি লাগে চ' ভালদৰে এপ্লাই কৰি আছোঁ আৰু লোৱাৰ লেছতো একেদৰে লগাই ল'ম এতিয়া লগাম লিপষ্টিক আৰু লিপষ্টিকটো লগাম এটা ব্ৰাছৰ জৰিয়তে আৰু ব্ৰাছত মই অকণমান লগাই লৈছোঁ লিপষ্টিক আৰু এতিয়া এটা লাইন বনাই লিপষ্টিকখিনি ভালদৰে লগাই যাম লিপষ্টিকটো অকণমান টাইম লৈ পেলাই ভালদৰে লগাব লাগে কাৰণ লিপছৰ শ্বেপটো অকণমান বেলেগ হৈ গ'লে পুৰা মেকআপটোৱে বেয়া লগা হয় চ' আমি ভালদৰে লিপছৰ শ্বেপটো দিবৰ কাৰণে অকণমান টাইম লৈ লিপষ্টিকটো লগাব লাগে একচুৱেলি লিপষ্টিকটো মোৰ অলমষ্ট লগোৱা হৈ গ'ল অকণমান ডাৰ্ক কৰি লৈছোঁ আৰু এতিয়া লগাম PSAৰ ফিক্সাৰটো আৰু ফিক্সাৰটো ভালদৰে লগাই লৈছোঁ আৰু এতিয়া মেকআপটো কমপ্লিট হৈ গ'ল আৰু এয়া হ'ল আজিৰ মেকআপৰ ফাইনেল লুক আৰু হেয়াৰটো মই কেনেদৰে কৰিলোঁ একচুৱেলি সেয়া দেখুওৱা নহ'ল কাৰণ অকণমান মোৰ টাইমৰ অভাৱ আছিলে ত' ভিডিঅ' কৰা নহ'ল চ' এয়াই আছিলে আজিৰ মডাৰ্ণ ৰিচেপশ্যন লুক ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব চ' আজিলৈ ইমানতে বাই বাই